হেল্ল' হেল্ল' কি কৰিছা? মই বহি আছোঁ। আজিকালি তোমাৰ মনে মনতে নপৰে না, চব পাহৰি গলা। এতিয়া ফোন কোনে কৰিছে তোমাক? তাকে পিছে মোক পাহৰি যোৱা নাই ন তুমি? নাই পাহৰা আগত কেনেকৈ পাহৰিম আৰু তোমাক কোৱাচোন? এইখিনিতে কথাটো পাতি ল'ম মায়ে আকৌ খেলিবলৈ হ'লে দিব। এইটো কাৰ লগত বিজি আছে তোমাৰ লগত যে ৰেষ্টুৰেণ্টলৈ গৈছিলো যে হয় তাত যে আমি পিজ্জা খাইছিলো, ম'ম' খাইছিলো। মোৰ এতিয়াও মনত আছে জানা। মনত আছে আকৌ। পিছে তোমাকে মই থাকিব পৰা নাই, গম পাইছা, সদায় মনত পৰি থাকে। তুমিহে এৰি গৈছিলা মোক আৰু। চৰি, মোৰ ভুল হৈ গ'ল। হ'ব বাৰু দিয়া। চৰি প্লিজ মাফ কৰি দিয়া, প্লিজ। মাফ কৰিলো। ৰিলেশ্যনশ্বিপত আহিম দেই আমি আকৌ। আহিম আকৌ। লাভ ইউ। চুম এটা দিয়া আকৌ। দেখিছ ইমান বিজি যাম ৰাম। তোমাৰ ছোৱালীৰ লগতে বিজি আছে তোক। ছোৱালী মা মাটি কাষে ধুলে নে? থৈ আহিছো ধুম। ধুহি আলহী আহিব। গৈছো। কি কৈ আছ বাগানৰ মাজত? ৰিলছ এটা বনাইছিলো ৰ। সোনকালে গৈছো ইয়াক আজি মই সুধা নিৰো। ইয়াক ই খাটাং ই একশৰ লগতে কথা পাতি থাকিব পাৰে ৰ। ফোন কৰিছে। হোল্ড কৰি দিলে যে, কোনে ফোন কৰিলে তাক? হেল্ল' কাৰ লগত বিজি আছিলি তাই? মই বিজি নাই তই বিজি আছিলি সেইজনীয়ে কৈছে। কোনে কৈছে মই বিজি নাই? কি বিজি নাই? মোবাইলৰ সেইজনীয়ে কিনে ক'ব নেকি? তই কাৰ লগত বিজি মোক সঁচা কথা ক। এক্সৰ লগত বিজি তই হয় নে ক? নাই মই এক্সৰ লগত বিজি। এক্সৰ লগতে তই বিজি আছ। তই সেইদিনা ধৰা পৰিছিলি, সেইটো লাষ্ট নাই হয় নাই? সেইদিনা ফাংচনলৈ গৈ হবা আকৌ এক্সৰ লগত তোৰ ৰিলেশ্যনশ্বিপত আহি গলি হয় নে ক? তই মোক প্ৰপ'জ কৰিছিলি কেলে? তই মোক প্ৰপ'জ কৰিছিলি কেলে? যদি বুঢ়ী মাকজনী পাখৰিজনীক যদি তই ভালেই পাৱ, তই মোক প্ৰপ'জ কৰিছিলি কেলে? তাই নাই অহা ফাংচনলৈ, তাই নাই অহা ফাঁকি কেলে দিছ? তই ফাঁকি কেলে দিছ? সেইদিনা ষ্টেটাছত দেখিছো নহয় মই একেখন ফাংচনলৈ গৈছ তহঁতি দুটা। নাই মই ফাংচনলৈ সেইখনলৈ যোৱাই নাই। তাই যোনখনলৈ গৈছে মই সেইখনলৈ নাই যোৱা নহয়। তই সঁচা কথা ক, তাই মোৰ লগত ৰিলেশ্যনশ্বিপত থাকিবি নে তাইৰ লগত থাকিবি? তই সঁচা কথা আজিয়ে ক দে। তোমাৰ লগতে থাকিম আকৌ। নাই মই গতিমতি ভাল দেখা নাই। মই বেলেগ এটা পতাই গুচি যোৱা সেই কথা। কি কথা ক'ব লাগিছা তুমি? সেইটোৱে কথা। নাই পতা মই সেইজনীৰ লগত। তোৰ তেতিয়াহ'লে স্ক্ৰীনশ্বট দে মোক তই। মই পতাই নাই, মোৰ মায়ে পাতিছিলে হেৰিয়ৰ লগত। কথা ক'বলৈ আহিছ? তোৰ মাহী পেহীতহে ওলাই মই ফোন মাৰিলে। সঁচা কথা ক বুলি কৈছো ক। মই নাই পতা বোলো, মোৰ মায়ে পাতিছিলে। দেউতা ঘৰত নাই জানাই দেখোন, কামলৈ গৈছিলে। সেই ফোন ভাত খালে নাই সুধিবলৈ ফোন কৰিছিলে। এতিয়া আৰু বৰিং লাগিব কথা পাতিবলৈ, কোনোৱে নাই। সি আকৌ ৰাতিহে কথা পাতে। ইয়াৰ লগতে বোলো কেইদিনমান কথা পাতো আৰু। বৰিং লাগে যে দিনটো। সেইজনীৰ লগত কথা পাতি আছিল। তাইক এৰুৱাব লাগিব ৰ। কিবা এটা কৰি মই এৰুৱামে। ঐ তাৰ লগত বিজি আছিলা, কেলে ফোন কৰি দিছিলা ফোনটো? নহয় মানে বহুত ডাঙৰ কাহিনী এটা হৈ গ'ল আকৌ। কি হ'লনো? তাই গম পাইছে নাই কথাটো? মা মোৰ কথা নকবা আকৌ। নাই কোৱা। তুমি এটা কাম কৰিবা চোৱা, তুমি দুদিনমানলৈ মোলৈ ফোন মেছেজ নকৰিবা। মানে মই মেছেজতে কৰিম তোমাক যি ক'ব লাগে। মই ফোন নকৰাকৈ তোমাক কেনেকৈ থাকোঁ বাৰু? নহয় তুমি কথাটো বুজা, নহ'লে মই তোমাৰ লগত একেবাৰে কথা পাতিবলৈ নাপাম, গম পাইছা নাই? মই তোমাৰ লগত কথা নাপাতাকৈ থাকিব নোৱাৰো আকৌ। নাপাতাকৈ থাকিব নোৱাৰা গম পাইছোঁ, কিন্তু মোৰ কথাটো বুজা আকৌ, নহ'লে তাই মোক এইপিনি গুচি যাব নহয়, গম পাইছা নাই? কথাটো বুজিবা। মেছেজ কৰিবা তেতিয়া। মেছেজ কৰিম মই কৈছোঁ নহয়, মই তোমাক মেছেজ কৰিম। তুমি খালি মোক ৰিপ্লাই পটককৈ নিদিবা। মই যেতিয়া ক'ম তুমি ৰিপ্লাই দিবলৈ তেতিয়াহে দিবা দেই। বাৰু হ'ব, ৱেইট কৰিম তোমাৰ মেছেজলৈ। মই তোমাক বহুত ভাল পাওঁ। ময়ো ভাল পাওঁ। এতিয়া হ'ব আৰু দেই, নহ'লে আকৌ তাই ফোন কৰিলে আকৌ বুজি পালে মোক এতিয়া আকৌ থ'ব। হেল্ল', আজি মাহঁতো নাই। আমি নহ'লে পাৰ্কৰ পৰা আহোঁগৈ ব'লা। গম নাপায়, কেনেকৈ গম পাব? মাহঁত নাই। ওচৰৰ খুৰীকেইজনীয়ে কি ক'ব? মোক একো ক'ব নাই, এনেও গম পাই মই কিমান মুখ চোকা ছোৱালী। 1% তোমাৰ মোৰ প্ৰতি ভাল পোৱা আছে তেনেহ'লে আহিবা। অ'কে বাই। সেইজনীকে বেছি ভাল পায়, মোক ভালেই নাপায়। মই তাৰ এতিয়া এৰিছে। আহিলো আকৌ। বোলা মাহঁত ঘৰ নাথাকোঁতে কিন্তু হেলমেট এটা পিন্ধি পাৰিবা নেকি তুমি? এই হেলমেট থাকি আহিলে বাজুবা দেই, হাফ পেণ্ট পিন্ধিকে আহিলোঁ দেখা নাই? কি হ'ল? মৰিলোঁ। ঘৰত ভালেই চাগে তোৰ, হয়নে? ক'ত যা?
নাম তই কাৰ বাইকৰ পকৰ এক্সকিউজ মি মোৰ চুলি ধৰি পেলাই কোন তুমি মোৰ চুলিৰ পৰা হাত এৰুৱা তুমি মোৰ চুলি ধৰি পেলাই কোন এইবোৰ নকৰিবা ৰাস্তা মাজত এনেকৈ কাজিয়া নেলাগে নকৰিবা বোলো নেলাগিব ভাগৰ লাগিছে মই অকণ বহি লওঁ দেই নোৱাৰো নহ'লে পাখৰি কোম্পানীত চাকৰি কৰি থকা এটা আছিলে কি কৰিলি সেইটো তই মোৰ বয়ফ্ৰেণ্ডক কেলেকে আহিলি তই বেকআপ দিছিলি কেলে মই যেনিবা দুদিনমান কথা নাপাতিলোৱে তই পতাই ল'বলৈ কি দৰকাৰ আছিলে তোক মই কথা পাতিছিলে কথা নকবি তই তেনেকৈ কথা নকবি উৰি নাহিবি কিন্তু কি কবি তোক সি ভণ্টিয়ে পাতিছিলে ভৰ লগত ৰিলেশ্যনশ্বিপ আছে তই বেকআপ দিয়াৰ পিছত সি ভণ্টি পাতে মোৰ বাইদেউ পাতে সি মোৰ গাৰ্লফ্ৰেণ্ড পাতে তোৰ কি দৰকাৰ মই তাক বেকআপ দিয়া নাই মাত্ৰ কেইদিনমানৰ কাৰণে কথা পতাহে বন্ধ কৰিছিলোঁ তেতিয়াহ'লে তোৰ সেইটো কি কোম্পানীত চাকৰি কৰাটো কি সেইটো মানে বয়ফ্ৰেণ্ডে তাৰপৰা কি হ'ল মোৰ সেইটো বয়ফ্ৰেণ্ড তাৰপৰা তোৰ কি হ'ল মোৰ এক্সক কেলে বয়ফ্ৰেণ্ড বনাবি কেলে নবনা তোৰ নাম লিখা আছে নেকি তাৰ গাত তোৰ তাৰ নাম মই একেবাৰে কলিজাত লিখি লৈছোঁ ঐ হেৰামি তোক এটা মতাই লাভ নাহে তই মোৰ মতাকে পালি নে এতিয়া আৰু ভাগ হৈ যাব লাগে আমি পুনৰ ৰিলেশ্যনশ্বিপত আহিছোঁ ৰিলেশ্যনশ্বিপত অহাম তহঁতক তোৰ যদি সেইটো তোৰ বয়ফ্ৰেণ্ড বনাবলৈ মনেই আছিলে তই তেতিয়া এইটো পতাইছিলি কেলে আকৌ যে তই মোৰ মতাৰ লগত লাগিলিহি ই মোক কেলে কেইদিনমান টাইম নিদিয়া হৈছিলে কথা পাতিবলৈ মোৰ লগত ই সময়ে নুলিয়াই তই কথা পাতিছ তেনেকুৱা কথা নকবি ছোৱালী চৰত চকু উলিয়াই পেলাম তই আজি ক'ব লাগিব তোৰ কোনজনী ঘৈণীয়েৰ তোৰ কোনজনী ঘৈণীয়েৰ সেইজনীহে চাগে তোৰ এইখিলা বুলি কৈছোঁ এইখিলা পাবি আজি তই আজি বাদ দে তই আজি গ'লো বুলি ধৰি ল তই এতিয়া ক তোক এক্সক লাগে নে প্ৰেজেণ্টক লাগে তই সেইটো ক ঐ ক অতীতক নাযাবা পাহৰি আৰু সেই বৰ্তমানক ল'বা আকোৱালি তাৰমানে তোৰ দুইখন গাড়ী চলাবলৈ মন হয় নে ঐ তই সঁচা কথা কয় এজিক এৰিবিনে নাই তই দেখোন ভণ্টিহে পাতি লৈছিলি এতিয়া ভণ্টিৰ পৰা তোৰ গাৰ্লফ্ৰেণ্ড হ'লগৈ যে মই চাই আছোঁ মই তোক ব্ৰেকআপ দিয়া কেইদিন হ'ল মাত্ৰ 10 দিন হৈছিলেহে গাৰ্লফ্ৰেণ্ড পতাই হ'লি হাৰামিটো তহঁতৰ তাৰমানে 10 দিনহে হৈছে নেকি তই যে মোক ক'লি এবছৰ দিনে ছিংগুল আছোঁ বুলি তাইক এৰা এবছৰ হ'ল বুলি ক'লি যে তোক কৈ দিম আকৌ মোকো ফাঁকি কথা কৈ থাকোঁতে তোক কিমান মই আৰু হেৰি কৰিম মোক লাগি কথাবোৰ কওঁ একদম চৰিয়াই গাল ৰঙা কৰি দিম আকৌ ঐ তই কাক তেনেকৈ ক'লি কাক এইবোৰ মাজত সোমোৱাই মোৰ বয়ফ্ৰেণ্ডক কৈছোঁ সেইটো মোৰ বয়ফ্ৰেণ্ড পাহৰি নাযাবি আকৌ কৈ দিছোঁ দেই ছোৱালী শিলগুটি মাৰি মোৰ ফালি দিম নোৱাৰো চাওঁ নেকি মই পাৰোঁ নে নোৱাৰো কিডাল কৰিবি তোৰ নিচিনাজনীয়ে মোক হেল্ল' ঐ পিংকি চুইটি ৰাণী ভাগৰ বয়ফ্ৰেণ্ডৰ নাম্বাৰটো দে মোক কি কোনটো ছেকেণ্ড কোম্পানীতে কাম কৰে সেইটো নাম্বাৰটো মোক দি থচোন তই পাবলি আজি তই পালি তোৰ বয়ফ্ৰেণ্ডক কৈ যদি তোৰ বয়ফ্ৰেণ্ডে কেতিয়াও লোকৰ কথা বিশ্বাস নকৰ দে মই মোক এইবোৰ এজনীও নালাগে মই চিংগুলে থাকিম মই যাওঁ বাইক এৰি থৈ গ'লি এখন মোৰ